জুবিন দালৈ মাইক্ৰফোন আগবঢ়াই দিছো। প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো একত্ৰিত হোৱাৰ বাবে আৰু কটনক বিশেষকৈ ধন্যবাদ জনাব লাগিব গোটেই সুন্দৰ প্ৰচেষ্টাটোৰ বাবে। আৰু সকলোৱে জানে মই বেছি কথা কোৱা মানুহ নহয়, সময়ত মাত মাতো খালি যেতিয়া দৰকাৰ হয়। সেইখিনি কথা এটা কওঁ, এই বিজেপি চৰকাৰ আহোঁতে বিজেপি গোটেইখিনি গানখিনি মই গাইছিলোঁ। তাৰ আগত কংগ্ৰেছৰ গানো গাইছোঁ কিন্তু মই কংগ্ৰেছো নহয় বিজেপিও নহয়। প্ৰথম কথা মই ছ'চিয়েলিষ্ট ছ'চাইটিৰ লগত থাকি ভাল পাওঁ, অলপ লেফটিজম কালচাৰ কৰোঁ। আৰু যিদিনা জিকিছিলে বিজেপি সিদিনা মই 1জন বজাত বজাৰ কৰি আছিলোঁ। সৰ্বদাই মোক ফোন কৰিলে, ক'লে আমি জিকিলোঁ জুবিন আহা অলপ কথা পাতোঁ। তো মই গ'লোঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত। মই গৈ পেলাই কৈছোঁ সৰ্বদা জিকিলে হয়, কিন্তু যদি কিবা গণ্ডগোল হয় প্ৰথম গণ্ডগোল কৰা মানুহ কিন্তু মই হ'ম। সেইকাৰণে সৰ্বদাই ক'ৰবাত মোক মাতে, প্ৰগ্ৰাম চগ্ৰামত যেতিয়া মাতে তেতিয়া নাই মানে কয় যে কমিটিৰ যিখিনি লাগি থাকে ল'ৰা ছোৱালীবিলাক কয় যে জুবিনৰ খংটো নুঠাবা। কিন্তু মোক সুধি থাকে দাদা আপোনাৰ খং উঠিছে নেকি? মই কিয় সুধিছে? সৰ্বদাই কৈ থৈ গৈছে। ঠিক আছে, এতিয়া খং উঠাৰ সময় হৈছে বাৰু। চ' সেইকাৰণে কৈছোঁ সকলো একেলগে থাকক। এই আমাৰ যিটো ৰেচিয়েল কনফ্লিক্ট কৰিবলৈ চেষ্টা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, বঙালী, অসমীয়া, মুছলিম, হিন্দু, তাৰ পৰা আমি আঁতৰি থাকোঁ। একো নহয় যাতে গণ্ডগোল আমাৰ মাজত, তেওঁলোকে যিমানে পাৰে চেষ্টা কৰিব, একো নাই। আৰু সদায় দেখিছোঁ সৰুৰে পৰা যে সদায় অসমৰ ওপৰত কিবা এটা অত্যাচাৰ চলিয়ে থাকে কেন্দ্ৰীয় চৰকাৰে। যি চৰকাৰে নহওক, কংগ্ৰেছেই হওক বিজেপিয়ে হওক। আৰু নৰ্থ ইষ্টখনটো ভাঙি শেষেই কৰিলে, নাইকিয়া কৰিলে। সেইটো জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰি থৈ গৈছিলে, এইটো চলাই আছে এতিয়ালৈকে। চ' তাৰ পৰা আমি আঁতৰি থাকোঁ আৰু কেব কোনো পধ্যে নামানো। আমি যিটো আন্দোলন আৰম্ভ কৰিছোঁ সেইটো অব্যাহত থাকিব। সকলো একেলগে থাকিম আৰু দৰকাৰ হ'লে ইয়াতকৈও ডাঙৰ আমি যুদ্ধ কৰিম একেলগে। জয় আই অসম, জয় আই অসম, জয় আই অসম। 1971 যিটো 71 আছিলেতো, গতিকে তাৰপিছত আৰু হিন্দুৱে হওক মুছলমানে হওক ভগৱানে নহওক লাগিলে তাক থাকিবলৈ দিয়া নহ'ব ইয়াত। কথাটো সেইটো। থেংক ইউ ভেৰি মাছ। চ' এই ধৰণে থাকক, মই আছোঁ সদায় লগত, মই আহি থাকিম যেতিয়া দৰকাৰ হয়। আৰু মোৰ ঘৰটো ওচৰতে খাগুলিতে, তালৈ আহিলে হ'ল কিমান দৰকাৰ হ'লে। আৰু কোনোবা আন্দোলনকাৰীক যদি এৰেষ্ট কৰিবলগীয়া হয় মোৰ ঘৰৰ পৰা এৰেষ্ট কৰিলে হ'ল, লগতে মোক এৰেষ্ট কৰি দিলে হ'ল, একো নাই। থেংক ইউ।